নমস্কাৰ বন্ধু বান্ধৱী তথা আত্মীয় স্বজন মই মোৰ চেনেল ডি হোম বনানিজ ফেমিলিলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় কুশলে আছে। আজি মই বেঙেনাৰ এটা ইউনিক ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। তাৰ বাবে বেঙেনা কেইটা মই এনেদৰে ভালদৰে ধুই টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ। বেঙেনা যিহেতু কেইবা প্ৰজাতিৰো পোৱা যায়, এই ৰেচিপিটোৰ বাবে যিকোনো বেঙেনাই ল'ব পাৰে। কুচিয়া বেঙেনা হ'লেও হ'ব, ভোলা বেঙেনা হ'লেও হ'ব। বেঙেনাখিনি মই এনেদৰে টুকুৰা টুকুৰিকৈ কাটি ল'লোঁ। লগতে লৈছোঁ আলুখিনিও টুকুৰাকৈ কাটি লৈছোঁ। লগতে দিছোঁ শুকান জলকীয়া 2-3টা, তেজপাত 2 এখিলা আৰু পিঁয়াজ অলপ সৰহকৈ চকলিয়াই কাটি লৈছোঁ। কেৰাহীটো গৰম হৈছে, তাত মই তেল দি অকণমান পকিবলৈ দিম। মই মিঠাতেলে ব্যৱহাৰ কৰিছোঁ। যিহেতু আমাৰ ব্যঞ্জনসমূহ মিঠাতেলত বেছি সোৱাদ হয়, সেয়ে মই প্ৰায়ে মিঠাতেলে ব্যৱহাৰ কৰোঁ। এতিয়া মই ইয়াতে টুকুৰাকৈ কাটি লোৱা আলুখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। আলুখিনি ভাজোঁতে আলুখিনিৰ জোখত হোৱাকৈ অকণমান নিমখ আৰু অকণমান হালধি দি লৈছোঁ। এইখিনি ঢাকোন মাৰি ভালদৰে ৰঙচুৱাকৈ মই ভাজি ল'ম। আলুখিনি সুন্দৰভাৱে সিজি উঠিছে, ৰংটোও ধুনীয়া আহিছে। এতিয়া মই আলুখিনি কেৰাহীৰ পৰা উঠাই ল'ম। ৰৈ যোৱা তেলখিনিত মই তেজপাত আৰু শুকান জলকীয়া দি দিছোঁ। লগতে দিছোঁ পিঁয়াজখিনি। পিঁয়াজখিনি সাধাৰণভাৱে ভজা হ'লে তাত মই দিম বেঙেনাখিনি ভাজোঁতেও মই বেঙেনাখিনিৰ জোখতহে নিমখ দিছোঁ। যিহেতু দুবিধ সামগ্ৰী বেলেগ বেলেগকৈ ভাজিছোঁ, সেয়ে দুবিধতে পৰিমাণ অনুসৰি নিমখ আৰু হালধি দিছোঁ। বেঙেনাখিনি ভাজোঁতে জুইখিনি অকণমান বঢ়াই দি সঘনাই লৰাই থাকি ভাজি ল'ব লাগিব। প্ৰায় আধা সিজা হওঁতে ইয়াতে দিছোঁ মই বিলাহী এটা অলপ ডাঙৰ টুকুৰাকৈ কাটি। মই প্ৰথমতে দেখুওৱা সামগ্ৰীখিনিৰ লগত বিলাহীটো দেখাবলৈ পাহৰি থাকিলোঁ, কিন্তু একো নহয়। বিলাহীটো যিহেতু প্ৰায় ভাজিখন হোৱাৰ আগমুহূৰ্তত দিব লাগিব। আগমুহূৰ্তত এইকাৰণে দিব লাগিব, বিলাহীটো একেবাৰে গলি যাব নালাগে। পিঁয়াজৰ লগত মই সেইকাৰণে ভজা নাই। বিলাহীখিনি যাতে অলপ টুকুৰা হৈ ভাজিখনত লাগি থাকে, তাৰ বাবে বিলাহীখিনি ভাজিখনৰ মাজভাগত দিলে বেছি ভাল হয়। এতিয়া মই এইখিনি অকণমান ঢাকোন মাৰি সিজিবলৈ দিম। তাৰ আগতে দিছোঁ প্ৰায় এচামুচমান জলকীয়াৰ গুড়ি। জলকীয়াৰ গুড়িয়ে যিকোনো ব্যঞ্জনৰে ৰংটো খুব ধুনীয়া কৰি তোলে। এতিয়া মই এইখিনিত দি দিম ভাজি ৰখা আলুখিনি দি অকণমান লৰাই প্ৰায় 1 কাপমান পানী দি ঢাকোন মাৰি মধ্যমীয়া জুইত এইখিনি সিজিবলৈ দিম। ভাজিখন হৈ উঠিছে, দেখিছে বিলাহীখিনি একেবাৰে গেলি যোৱা নাই, মাজে মাজে দেখিবলৈ পোৱা যায়। এতিয়া মই জুইখিনি বঢ়াই 2 মিনিটমান সময় লৰাই ভাজিখন নমাই দিছোঁ। দেখিবলৈ যেনে ধুনীয়া হৈছে, খাবলৈও তেনে সোৱাদ হৈছে। এনেদৰে বনোৱা ভাজি ভাতৰ লগত নতুবা ৰুটিৰ লগত খাব পাৰি। ভাতৰ লগততো ভালেই, ৰুটিৰ লগত বেছি ভাল লাগে খাবলৈ। দেখিবলৈ ভাল লাগিবৰ বাবে মই অকণমান ধনিয়া ছটিয়াই দিছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে আৰু এনেদৰে বনাই নিজেও খাব, আনকো খুৱাব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই, ধন্যবাদ।